মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল কাম ব্ৰেকফাষ্ট বনোৱা লাঞ্চ বনোৱা মাৰ্কেট যোৱা পিঠা লাড়ু বনোৱা ৰাতিৰ কাৰণে মাছ মাংস এইবোৰ ৰেডি কৰা সব একেটা দিনতে ইমানবোৰ ব্যস্ততাৰ মাজতো উৰুকা আমাৰ ভাল লাগে কাৰণ ই আমাৰ মৰম আৰু পৰম্পৰা উৰুকাৰ দিনা ৰাতিপুৱা অলপ সোনকালে উঠিব লাগে গাইজ কাৰণ ব্ৰেকফাষ্টটো বনাব লাগে আৰু লাঞ্চো ৰেডি কৰিব আছে গাইজ আজি ইমান মিঠা খাব মন গৈছে গতিকে আজি ব্ৰেকফাষ্টত ক্ষীৰ বনাম আৰু আপেলৰ ক্ষীৰ আপেলকেইটা বহুত ধুনীয়াকৈ ৰগৰি একদম ধুইছোঁ এতিয়া গ্ৰেট কৰি ল'ম গ্ৰেট কৰাৰ প্ৰচেছ ষ্টাৰ্ট অলপ ক্ষীৰ গৰম হোৱাৰ পিছত দি দিছোঁ এইখিনি এতিয়া বাছ লৰাই থকা কাম আৰু বেলেগ কাম নাই এতিয়া গাখীৰ ঢালি দিছোঁ ইয়াতে আৰু লৰাই দিম কি ধুনীয়া লাগিছে আজি গোটেই দিনটো পাকঘৰৰ নামতে ইমান ব্যস্ততা আৰু ভাগৰতো এটা বেলেগেই সুখ আছে কাৰণ আজি আমাৰ সকলোৰে আবেগ উৰুকা গাইজ ব্ৰেকফাষ্ট কৰি উঠি লগে লগে ইয়াতে আহি গৈছোঁ উজাৰ বজাৰত মাছ ল'বলৈ চাওক মাছৰ বজাৰ কৰা হৈছে এতিয়া ঘৰলৈ গৈ আছোঁ বইল কৰি লৈছোঁ কণী আৰু আলু একেলগে আৰু এইফালে দালি উতলি আছে ভাত হৈ গৈছে বাছ এইখিনি কাম শেষ কৰি লাঞ্চ কৰিম তাৰপিছত লগে লগে পিঠা লাড়ুৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে লাগি যাম এই আলু পিটিকা কৰি আছোঁ আলু পিটিকা মোৰ ফেভৰেট হয় ৰেডি হৈ গ'ল এয়া চাওক এইখিনি চাল নুগুচোৱাকৈ কৰা গুড়ি আৰু এইখিনি লাড়ুৰ কাৰণে একদম চাল গুচাই পেলাই বগাকৈ কৰা গুড়ি এয়া ইমানখিনি লাড়ু বনালোঁ এতিয়া নাৰিকলৰ পিঠা বনাম
পিঠা বনাবৰ কাৰণে জুইটো একদম কম হ'ব লাগে ইয়াতকৈ না বেছি হ'ব লাগে না কম হ'ব লাগে বেছি হ'লে পিঠা পুৰা খাব পিঠা নহ'বগৈ আৰু কম হ'লে পিঠা নিসিজিব গাইজ শুনিলেনে মায়ে খং কৰিলে মায়ে ভাবিছে পিঠা নহ'বগৈ বাট মইতো ভিডিঅ' কৰিম আৰু পিঠাও বনাই থাকিম দিনভৰৰ কামৰ পিছত এতিয়া ৰাতিৰ এক্সাইটমেণ্টটো বেলেগ হয় ফিছ আৰু মিট ৰেডি হৈ আছে আৰু ঘৰত এতিয়া আচলি উৰুকাৰ ফিলিং আহি আছে আজি ঘৰে ঘৰে মাত্ৰ খানা নহয় চেলিব্ৰেশ্যন হয় The fragrance of Joha rice is instantly awakening my appetite, guys. Let me tell you what all we have to eat. Aloo chicken, চুকা টেঙাৰ সৈতে মাছৰ জোল, ওলকবিৰ লগত গাহৰি মাংস, এইটো শুকাই থোৱা কোমোৰাৰ লগত মাছৰ মাথাৰ খাৰ, আৰু এইটো লাই পাত আৰু বিলাহীৰ কেঁচা চাটনি, মিক্স চব্জি, আচাৰ, কেপচিকাম পোৰা, পাপৰ আৰু জহা চাউলৰ ভাত So guys, এয়া আছিলে যে দিনটোৰ ভাগৰ ভৰা কিন্তু উলাহ ভৰা ব্লগটো যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হেপী মাঘ বিহু